হয় বন্ধুসকল, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেলখন। এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই আজি লোকেল কুকুৰাৰ কণী হেচিঙত মই ভৰাই দি আছোঁ। আপোনালোকক সকলো তথ্যখিনি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাম। চাওক, এইখিনি সম্পূৰ্ণ লোকেল কুকুৰাৰ কণী আমি হেচিঙত দিম। হেচিং ডেট হৈ গৈছে এইবিলাকৰ। কোনোবাৰ যদি লোকেল কুকুৰা লাগে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমি যিকোনো ধৰণৰ কুকুৰাৰ পোৱালি বিক্ৰী কৰোঁ। আপোনালোকৰ যদি লাগে তেনেহলে মোৰ লগত যোগাযোগ কৰিব পাৰে। এইখিনি হেচিং ডেট হৈ গৈছে অলৰেডি। এইখিনি মই হেচিঙৰ কাৰণে মই আজি ইনকিউবেটৰ মেচিনত দিম। আপোনালোকক কেইদিন আগত মই দেখাইছিলোঁ ভিডিঅ', আজিও দেখালোঁ। চাওক, ইনকিউবেটৰ মেচিনত সোমাই দিম পোৱালিৰ কাৰণে। 2 দিন পিছতে এইবিলাক কণী পোৱালি হৈ ওলাই আহিব। চাওক বন্ধুসকল, আপোনালোকে প্ৰত্যক্ষ কৰি আছে মোৰ ইউটিউব চেনেলৰ পৰা। চাওক, এই দুটা হ'ল চিল্কি, এটা হ'ল চিল্কি। চাওক, অৰিজিনেল চিল্কি এইটো আপোনালোকে প্ৰত্যক্ষ কৰি আছে মোৰ ইউটিউব চেনেলৰ পৰা। চিল্কি চাওক বন্ধুসকল, আমি ঘৰতে এইকেইটা আমি পুহি আছোঁ। কৰকনাথ, চিল্কি, গিনিফল। চাওক, একদম বহুত ষ্ট্ৰং হৈ আছে কৰকনাথবিলাক। আপোনালোকে যদি কৰকনাথ, চিল্কি, গিনিফল, টাৰ্কি, লোকেল মুৰ্গীৰ পোৱালি যিকোনো ধৰণৰ পোৱালি মোৰ লগত পাই যাব বন্ধুসকল। চাওক, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেলৰ পৰা। হয় বন্ধুসকল, কোনোবাৰ যদি লাগে এনেকুৱা ধৰণৰ পোৱালি বা ডাঙৰ ৰেডি মাল তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভাৰব্ৰিজ আছে। এইকেইটা আমি সেই কেইদিন যে আগত আপোনালোকক দেখাইছিলোঁ যে এইকেইটামান ঘৰত মই এনেই পুহি আছোঁ। চাওক, এই কৰকনাথৰ পিক আপখিনি চাওক আপোনালোকে, কিমান পিক আপ হৈছে ইহঁতৰ। আজি প্ৰায় 3 মাহ হৈছে ইহঁতৰ বয়স। বহুত পিক আপ উঠিছে এইবিলাকৰ। মই ঘৰতে পুহি আছোঁ। কোনোবাৰ যদি লাগে পোৱালি ল'ব পাৰিব। কৰকনাথ, চিল্কি। আমি আপোনালোকক মই লোকেল কুকুৰাৰ বৰ্ডিং আৰু লোকেল কুকুৰাৰ পোৱালি দেখাই আছোঁ। চাওক, আমি যে বৰ্ডিং কৰোঁ আপোনালোকক মই সকলো বৰ্ডিংখিনি দেখাই আছোঁ। এই সেইখিনি ইয়াৰে পৰা এইখিনিলৈকে আমাৰ বৰ্ডিং 3টা বৰ্ডিং আছে ইয়াত। এটাত আমি 200কৈ ৰাখিছোঁ। চাওক বৰ্ডিংটো আপোনালোকে চাওক। চাওক, ভিতৰত কুকুৰাবিলাক একেবাৰে একদম সুস্থ, কোনো ধৰণৰ সিহঁতৰ বেমাৰ আজাৰ নাই, একেবাৰে সুস্থ। চাওক বন্ধুসকল, আমাৰ ইউটিউব চেনেলৰ পৰা এইটো এটা বৰ্ডিং আপোনালোকক মই দেখালোঁ। চাওক, এই এটা বৰ্ডিং দেখাই আছোঁ। চাওক চাওক চাওক, কি ধৰণৰ সুস্থ পোৱালি, একদম জেনুইন পোৱালি, লোকেল কুকুৰাৰ পোৱালি। কোনোবাৰ যদি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভাৰব্ৰিজ আছে। চাওক, একেবাৰে সুস্থ পোৱালি, কোনো ধৰণৰ বেমাৰ আজাৰ নাই, কোনো ধৰণৰ প্ৰব্লেম নাই, খাই আছে, টোপনি মাৰি আছে। চাওক বন্ধুসকল, আপোনালোকক মই আৰু এটা বৰ্ডিং দেখাই আছোঁ। চাওক, এইটো এটা বৰ্ডিং। চাওক, পোৱালিবিলাক কি সুস্থ, পুৰা খাই মজা কৰি টোপনি মাৰি আছে। চাওক, হয় বন্ধুসকল, আপোনালোকৰ যদি লোকেল কুকুৰাৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভাৰব্ৰিজ আছে। আমি অল আছাম ডেলিভাৰী দিওঁ। যিকোনো ধৰণৰ পোৱালি মই ডেলিভাৰী দিওঁ। আপোনালোকে সকলো জেগাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। মই হোম ডেলিভাৰী কৰি দি আছোঁ বৰ্তমান। কোনো ধৰণৰ অসুবিধা নাই, খালি অনলি যোগাযোগ কৰিব লাগে। আপোনালোকে একদম অৰিজিনেল লোকেল পোৱালি পাই যাব। হয় বন্ধুসকল,
চাই আছে আপোনালোকে মোৰ ইউটিউব চেনেলৰ পৰা। কোনোবাই যদি নতুন হৈ থাকে তেনেহ'লে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল নাপাহৰিব। ধন্যবাদ।